সাইণ্টিষ্ট দীপান্তৰ আৰু মোৰ লগত 2 নম্বৰ সাইণ্টিষ্ট আছে অনিৰুদ্ধ অধিকাৰী আজি আৰু মোৰ লগত 2জনমান ষ্টুডেণ্টো আছে এজন ষ্টুডেণ্টছ আৰু এজন ষ্টুডেণ্ট আৰু পুনৰ কেমেৰাত আছে আমাৰ হৰিপ্ৰসাদ দত্ত আৰু এইবিলাক মোৰ ৰিচাৰ্চ ফলোৱাৰ্ছ এই সকলোবিলাক মই লগতে পাবজি ট্ৰেইনিঙো দিওঁ ইয়াত এয়া আপোনালোকে চাব পাৰে পাবজি খেলি আছে এতিয়া আপোনালোকে আজি এটা পুনৰ এটা নতুন এক্সপেৰিমেণ্ট লৈ স্বাগতম জনাইছোঁ এক্সপেৰিমেণ্টৰ কথা মোৰ 2 নম্বৰ সাইণ্টিষ্টে বুজাই পাব আমি যিটো আজি ডিৰেকশ্যন কৰিবলৈ লৈছোঁ সেইটো মানে আপোনালোকে স্পাৰ্ক দেখিব এই ষ্টিভৰ ভিতৰত কেনেকৈ জুইটো জ্বলিব মানে সেইটো আমি এতিয়া চাওঁ কেনেকৈ কৰোঁ নমস্কাৰ পুনৰ আমি এক্সপেৰিমেণ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ তোমালোকে চাই লোৱা মোৰ ষ্টুডেণ্ট ভালকৈ চাবা কেনেকৈ কৰোঁ এতিয়া এইটো হৈছে তোমালোকৰ ইথাইল এলকহল আৰু এইটো হৈছে কনচেনট্ৰেট ছালফেট এচিড আৰু বহুত ডেঞ্জাৰাছ বস্তু হয় এইটো পুৰি যাব পাৰে গাত পৰিলে এইটো ভালকৈ চাব কনচেনট্ৰেট ল'ব আৰু এইটো এক্সপেৰিমেণ্ট কৰিবলৈ আমাক লাগিব পটাছিয়াম পাৰমাংগেনেট এইবোৰ আমি ডক্টৰ জেকল লেবৰেটৰীৰ পৰা আমি মগাই আনিছোঁ যিটো শক্তিমানত দেখুৱাইছে এইবিলাক চবতে পাবলৈ সহজ নহয় গতিকে তুমি এতিয়া ষ্টুডেণ্ট এজনে ইয়াত দি দিয়া আৰু তাৰ ৰিক্সটো আমাৰ মিক্সিং কৰিব লাগিব এটা সুন্দৰ ৰিয়েকশ্যন ইয়াত হৈছে এতিয়া আপোনালোকে চাইছে দুটা লেয়াৰ ফৰ্ম হৈছে ইয়াত এলকহল আৰু কনচেনট্ৰেট H2SO4 এতিয়া আমাৰ অলপকৈ KMnO4 ইয়াত দি দিব লাগিব কেনেকৈ স্পাৰ্ক কৰি এই চাওক আপোনালোকে কি ধুনীয়া স্পাৰ্কিং ষ্টাৰ্ট হৈ গ'ল এয়া সুন্দৰ স্পাৰ্কিং হৈছে সকলোৱে এয়া হ'ল 2 নম্বৰ সাইণ্টিষ্টৰ এক্সপেৰিমেণ্ট দীপান্তৰ গগৈ আৰু অনিমেশ 2 নম্বৰ সাইণ্টিষ্টৰ এই হৈছে কেমেষ্ট্ৰি মেজিক তেনেকৈ পুনৰ আপোনাৰ ওচৰতে নতুন নতুন এক্সপেৰিমেণ্টৰ ভিডিঅ' আহি আপোনালোকে এই ৰিয়েকশ্যনটো ক'তো ট্ৰাই নকৰিব কাৰণ এইটো আমাৰ ডক্টৰ জেকলৰ 2টা বিশেষ ষ্টুডেণ্টে কৰিছে বহুত টক্সিক হয় আৰু বহুত ডেঞ্জাৰাছ হয় গতিকে আপোনালোকে এইটো ঘৰত বা কলেজ বা ক'তো ট্ৰাই নকৰিব কাৰণ এইটো বহুত ডেঞ্জাৰাছ ৰিয়েকশ্যন হয় থেংক ইউ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু নতুন নতুন এক্সপেৰিমেণ্ট ভিডিঅ' কাৰণে বেল আইকনটো প্ৰেছ কৰি দিয়ক কাষত থকা ঘণ্টা বেলটো প্ৰেছ কৰক যাতে আপোনাৰ ভিডিওগুলো আপনাদের ভালো লেগে থাকে তো অবশ্যই সাবস্ক্রাইব করবেন এন্ড প্লিজ ভিডিও লাইক ভিডিঅ'টো খুচি পাইলে মৰম পৰা লাইক কৰি দিবি আৰু মলা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি অঁ পিছ